বাৰ্থডে হয় 3 অক্টোবৰ। এতিয়া ৰাতি 12টা বাজিব হ'ল, 12টা বাজিলে। তাই কেকটো তাইৰ কাৰণে কেক এটা আনি থৈছোঁ। তাই গম নাপায়, এতিয়া তাইক মাতি আনিম, কেকটো উলিয়াই লওঁ আগতে। ঘড়ী টাইম হৈ গ'ল এতিয়া আমাৰ 12টা 1। কেণ্ডেল পাহৰিলা আৰু কি ইয়ালৈ মাতি দিয়া নেকি? মাতিলে তাই গম পাব নহয়, জাহৰ কেনেকৈ মাতি পালে। আমাৰ ৰাণীয়ে আমাৰ শুই আছে। হ্যাপি বার্থডে না তাই এতিয়া বাৰ্থডে গাল আহি গ'ল, চুলি তুলি মেলি আহিছে পুৰা, গম নাপায়। তই ইমান গম পোৱা নাই ন, মাজত গম পোৱা Happy birthday to you. Happy birthday to you. Happy birthday dear Neha. Mau boleh kamu pergi. রানী টোপনি দিছে নি? আহা আহা হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপশিখাছ ব্লগ। নমস্কাৰ সকলোকে, মোৰ পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভণ্টিৰ বাৰ্থডে, কালি এটা কেক কাটিলে তাই, এতিয়া আকৌ কেক এটা নিবলৈ আহি আছোঁ আমি। ভিডিঅ'টো চাই থাকিব, বাৰ্থডে ভিডিঅ' দেখাম আপোনালোকক। আমি পাই গ'লোহি কেক ল'বলৈ।
বাৰ্থডে প্ৰিপেৰেশ্যন চলি আছে এইফালে মিষ্টাৰে এয়া বাৰ্থডে প্ৰিপেৰেশ্যন কৰি আছে কেকটো লাগে চা মই ফ্ৰকটো মই বাৰু ৰাখিম না নালাগে কেক কাটিবলৈ গৈ আছে ৰাইজ এইফালে ভিডিঅ' হৈ আছে কি কৰিব খুলি বহি গৈছে ৰাণী গা গা Happy birthday to you. Happy birthday to যা ৰখি দে কেকটো কাটিব মানে নায়ে নেকি কেকটো মুখে বনাই নে ৰখি দে কিবা কৰিব নহয় এইটো এতিয়া কি হব এইটো এতিয়া এনেকে অকমানহে খাইছে কি খাইছা চিঙৰা ৰাজমোহন কেক চাহ কেক অকণমান দেখুৱাই বাক্য লুকুৱাইছিলা নেকি নাই অকমানে খাইছো বেছি নাই খোৱা বাৰ্থডে কেক কটা হৈ গ'ল কেক খালোঁ চাহ মিঠাই খালোঁ সৰু সৰু ল'ৰা ছোৱালীকেইটাক মাতিলে ঘৰৰ ওচৰৰ সিহঁতকে খোৱালে এবাৰ বেছি ডাঙৰকৈ পতাও নাই বাৰ্থডে এতিয়া ৰাতি খানাটো ঘৰৰ মানুহকেইটাই খাম বেলেগ মানুহ নাই কোনো দেখাম বাৰু কি কি খাওঁ মায়ে ৰান্ধি আছে মিষ্টাৰে মই হেল্পাৰ আজি মায়ে খানা বনাই আছে কি বনাই মাছ মাছ ফ্ৰাই কৰি আছে কি কাটিছা মই নবনাওঁ মোৰ পেটু নাই কাৰণে নবনাওঁ খানা ৰেডি হৈ গ'ল খাব পৰা হৈ গ'ল ভাগ কৰি থৈ দিছোঁ ভাগ ভাগ কৰি এয়া মটন আৰু এয়া বৰালি মাছ আৰু জিকাৰ জোল খাইছা কেনেকুৱা হৈছে খানা ধুনীয়া Every time you pay your credit card bills or credit, you earn credit points. You
কেনেকুৱা হৈছে মাংসটো খাওঁ মাংসটো খাওঁ ভাত খাই উঠিলোঁ এতিয়া শুবলৈ যাওঁ আৰু টাইমো হ'ল বহুত আজি ব্লগটো ইমানতে শেষ কৰিছোঁ যদি ভাল পালে চাই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে পাছৰ ভিডিঅ'খিনি সোনকালে চাবলৈ পাব আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত ধন্যবাদ বাই বাই